ডাঙৰীয়া যুৱ বিপ্লৱৰ এজন সক্ৰিয় নেতা কাষ্টম বসুমতাৰী ডাঙৰীয়া 13 নম্বৰ চিৰাং সমষ্টিৰ আমাৰ সকলোৰে মৰমৰ প্ৰাৰ্থী চকুৰ সিং মোছাহাৰী ডাঙৰীয়া উপস্থিত বিপ্লৱ দলৰ বিভিন্ন দায়িত্ব থকা সন্মানীয় আমাৰ দলৰ বিষয়ববীয়াসকল আৰু উপস্থিত আমাৰ সামথাইবাৰী প্ৰাইমাৰীৰ অন্তৰ্গত মোজাবাৰী অঞ্চলৰ সকলো বিপ্লৱ প্ৰেমী ৰাইজ আমাৰ ইলেকশ্যন আহি আছে আমাৰ হাতত আৰু বেছি দিন নাই অহা 22 তাৰিখত আমাৰ নিৰ্বাচন অনুষ্ঠিত হ'ব আৰু 13 নম্বৰ চিৰাং সমষ্টিৰ পৰা আমাৰ বিপ্লৱ দলৰ সমৰ্থিত প্ৰাৰ্থী তেখেত চকুৰ সিং মোছাহাৰী ডাঙৰীয়া আমি এজন এমচিএলএ হিচাপে পাবলৈ গৈ আছো মোজাবাৰীৰ পৰা হাইষ্ট ভোট পাব লাগিব মোজাবাৰীৰ পৰা নাঙলৰ প্ৰাৰ্থী আমাৰ চকুৰ সিং মোছাহাৰী আপোনালোকে বেছিকৈ ভোট দিব পাৰিব না নাই মোজাবাৰীৰ পৰা সবচে বেছি ভোট পাব লাগিব আপোনালোকৰ প্ৰাইমাৰীৰ পৰা কাৰণ ইউপিপিএল দলে যোৱা 2020 চনত চৰকাৰ গঠন কৰাৰ পিছত তেখেতসকলে আমাৰ সৰ্বসাধাৰণ ৰাইজক একো দিব পৰা নাই খালি তেওঁলোকে উচ্ছেদৰ জাননী দি আছে আৰু আপোনালোকক আজি কৈছো চাউৰাই গ্ৰাহকতে আপোনালোকৰ ঘৰত আহিব পাৰে ৰাতি 500 টকা দিব 1000 টকা দিব কিন্তু ইয়াৰ পিছত যদি চাউৰাই গ্ৰাহ জিকি যায় ইউপিপিএলে যদি পুনৰ চৰকাৰ গঠন কৰে ইলেকশ্যনৰ পিছত আপোনালোকৰ ঘৰটো ভাঙি দিব কিন্তু ঘৰ ভাঙাটো লাগে না ঘৰ বনোৱাটো লাগে যদি আপোনালোকে ঘৰ ভাঙাৰ পৰা যদি উচ্ছেদৰ পৰা যদি বাচিব লাগে আমাক কিন্তু সকলোকে হাগ্ৰামা মহিলাৰে সাৰক লাগিব আৰু ইয়াৰ কাৰণে 22 তাৰিখত আপোনালোকে সকলোৱে নাঙলৰ ছবিত ভোট দি ফালে হাগ্ৰামা মহিলাৰে সাৰৰ মানে আমাৰ যেটো দল এই দলটো আপোনালোকে চৰকাৰত আনিব লাগিব পাৰিব না নাই ৰাইজ নাঙলৰ ছবিত সকলোৱে ভোট দিব আৰু এইবাৰ ইলেকশ্যন মেচিন নহয় এবাৰ কাগজত হ'ব বেলট পেপাৰত হ'ব ইয়াৰ কাৰণে ওদালগুৰি বাক্সা চিৰাং কোকৰাঝাৰ গোসাইগাঁও সকলো ঠাইত আমাৰ নাঙলৰ প্ৰাৰ্থী সকলে আমাৰ কেণ্ডিডেট সকলে সকলো ঠাইত এইবাৰ মানে 100% জিকাটো খাটাং হৈ আছে সব ৰাইজে বিচাৰিছে